নমস্কাৰ, মই অৰ্পিতা ৰাণী ভূঞা। সঞ্জীৱ কলিতাৰ কথাৰে এয়া পজিটিভ। দুদিনৰ প্ৰেছক্ৰিপশ্যনত চিয়াহীৰে লিখি দিয়া হ'ল ফলাফল। এটা এণ্টিবায়'টিক, 2টা পেৰাচিটামলেৰে 14 দিনীয়া পৃথকীকৰণৰ চৰম অজ্ঞাতবাস। এই বিন্দুত ৰৈ সকলো কথাই সাংঘাতিক অসাধাৰণ যেন লাগে। গম নোপোৱাকৈয়ে নিকট দূৰত্বত ৰৈ আছে দূৰ, চাই আছে উশাহৰ সঘন আহজাহৰ প্ৰাচীন বাট। কৈ আছে যদিও কিবা নুশুনাৰ ভাও ধৰিছো। ৰাতি ৰাতি কঁপি উঠিছো, প্ৰহৰ গণিছো। ইমান দূৰলৈ আমি কিয় গুচি গৈছিলো? দীঘলীয়া এই যাত্ৰাৰ আয়োজন কৰিছিলো। পদূলিত এজোপা বকুল ৰুইছিলো, চোতালৰ দুবৰি চিকুণ ৰাখিছিলো। মই তোমাক মৰমত কি বুলি মাতিছিলো? কি বুলি মাতিছিল মৰমত মোক আয়ে? শেষৰবাৰ কি বুলি এৰা এৰি হৈছিলো? আকৌ কেতিয়ানো আহিম বুলি কৈছিলো? সকলো কথাকে সম্প্ৰতি সামৰি থবলৈ, নিশ্বাসৰ দৰে এৰিবলৈ 4 দিনীয়া ফেন। নিয়তিয়ে লিখিছে পকোৱা আখৰৰ প্ৰেছক্ৰিপশ্যন। এতিয়া আটাইতকৈ নিগেটিভ শব্দটোৱেই হৈছে পজিটিভ। সময়ে বাৰে বাৰে বিৰত কৰি তুলিছে আৰু সোঁৱৰণি সহজে বুকুত পাইছে। এতিয়া যি দেখিছো সকলো আন্ধাৰ, এতিয়া যি শুনিছো সকলো নিতাল। ধন্যবাদ।